নমস্কাৰ, মই অনুপম হাজৰিকা। মই আজি এই ভিডিঅ'টোত সৰ্পদংশনৰ যি একমাত্ৰ ঔষধ এণ্টিভেনম, এই এণ্টিভেনম অসমৰ কোনকেইখন জিলাৰ কোনকেইখন চৰকাৰী হস্পিটেলত উপলব্ধ আছে এই বিষয়ে আপোনালোকক জনাম। আপোনালোকে যদি পাৰে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কোনকেইখন হস্পিটেলত এণ্টিভেনম উপলব্ধ হৈ আছে, লগতে আপোনালোকৰ কাষৰ ডিষ্ট্ৰিক্টৰ দুখন বা এখন হস্পিটেলৰ নাম মনত ৰাখক, যদি পাৰে লিখি ৰাখক, আৰু যদি সম্ভৱ সেই হস্পিটেল কেইখনৰ ফোন নাম্বাৰ আপোনালোকৰ লগত ৰাখক। কিয়নো কেতিয়াবা এনেধৰণৰ হয় যে কোনোবা এখনত এণ্টিভেনম উপলব্ধ নথকাৰ ফলত বেলেগ এখন হস্পিটেললৈ ৰেফাৰ কৰে, আৰু এনে কৰোঁতে কি হয়, বহুত সময় অপব্যৱহাৰ হয়। কিয়নো সৰ্পদংশন কৰা ব্যক্তিজনক যিমান পাৰি সোনকালে এণ্টিভেনম উপলব্ধ থকা হস্পিটেল এখনত লৈ যোৱাটো নিতান্তই প্ৰয়োজনীয়। আহক আমি এতিয়া জানো অসমৰ কোনকেইখন জিলাৰ কোনকেইখন চৰকাৰী হস্পিটেলত এণ্টিভেনম উপলব্ধ হৈ আছে। বাক্সাত আছে শালবাৰী MPHC, তামুলপুৰ PHC, নিস্কৰবাহা BPHC, বৰ্মা মডেল হস্পিটেল, ডক্টৰ ৰবি বড়ো CH বাক্সা, শালবাৰী মডেল হস্পিটেল। বৰপেটা ডিষ্ট্ৰিক্টত এই ছখনত আছে বৰপেটা চিভিল হস্পিটেল, বাঘমৰা PHC, ভৱানীপুৰ BPHC। দেন বঙাইগাঁৱত আছে এই তিনিখনত বৈতামাৰী MPHC, বৈতামাৰী মহাত্মা গান্ধী মডেল হস্পিটেল, বঙাইগাঁও CH। চিৰাঙত আছে JSP চিভিল হস্পিটেল, চিডিল BPHC। দৰঙৰ এই দুখনত আছে কুঁৱৰীপুখুৰী মডেল হস্পিটেল, মঙলদৈ চিভিল হস্পিটেল। দেন ধেমাজি ডিষ্ট্ৰিক্টৰ এই তিনিখনত আছে চিলাপথাৰ MPHC। ধুবুৰী ডিষ্ট্ৰিক্টৰ এই 11খনত আছে বগৰীবাৰী মডেল হস্পিটেল, ধুবুৰী চিভিল হস্পিটেল, লক্ষীগঞ্জ SD, হালাকুৰা CHC। এই 11খন ধুবুৰী ডিষ্ট্ৰিক্টৰ। ডিব্ৰুগড়ৰ এইকেইখনত আছে চিচিয়া, বকুলনি SD, কাছাৰী পাথাৰ MPHC। এই 7খনত আচলতে ডিব্ৰুগড়ত গভমেণ্ট হস্পিটেলত এণ্টিভেনম উপলব্ধ হৈ আছে। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এই 4খনত আছে। ডিমা হাছাওৰ এই দুখনত আছে। গোলাঘাটৰ এইকেইখনত আছে। যিহেতু মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰোঁ, সেইকাৰণে সোনকালে শ্লাইডকেইখন মই চেঞ্জ কৰিছোঁ। আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ এখন প'ষ্ট কৰি ভিডিঅ'টো ৰখাই পেলাই লিখি ৰাখিব, নহ'লে মনত ৰাখি ল'ব। হাইলাকান্দিৰ SK ৰয় চিভিল হস্পিটেলত আছে। যোৰহাটৰ এই 5খনত আছে, যোৰহাট মেডিকেল কলেজত আছে। কামৰূপ মেট্ৰৰ এই 8খনকৈ চৰকাৰী মেডিকেলত আচলতে এণ্টিভেনম উপলব্ধ হৈ আছে। কামৰূপ ৰুৰেলত কমলপুৰ BPHC আৰু এই 7খনত টোটেল 7খনত এণ্টিভেনম উপলব্ধ বুলি স্বাস্থ্য বিভাগৰ বিজ্ঞাপনত প্ৰকাশ পাইছে। কাৰ্বি আংলঙৰ এই দুখনত। কৰিমগঞ্জৰ এই 6খন মেডিকেলত, গভমেণ্ট মেডিকেলত এণ্টিভেনম উপলব্ধ হৈ আছে। কোকৰাঝাৰ এই দুখনত এণ্টিভেনম উপলব্ধ। লখিমপুৰ ডিষ্ট্ৰিক্টৰ এই 4খনত উপলব্ধ হৈ আছে। নৰ্থ লখিমপুৰ চিভিল হস্পিটেল, নাওবৈচা BPHC, বিহপুৰীয়া BPHC, ঢকুৱাখানা SDCH। মৰিগাঁও ডিষ্ট্ৰিক্টৰ এই 4খনত আছে মৰিগাঁও চিভিল হস্পিটেল। নগাঁৱত আছে এই 8খনত দিহিং FRU, BP চিভিল হস্পিটেল, যোগীজান PHC, যোগীজান মডেল হস্পিটেল, হোজাই CHC, জখলাবন্ধা FRU, লামডিং FRU, কামৰূপ FRU। নলবাৰীৰ এই দুখনত আছে মোকালমোৱা BPHC, SMK চিভিল হস্পিটেল। শিৱসাগৰত আছে ডিমৌ মডেল হস্পিটেল, শিৱসাগৰ চিভিল হস্পিটেল, সোণাৰী SDCH। শোণিতপুৰত আছে কনকলতা চিভিল হস্পিটেলত আছে। আৰু টোটেল এই 6খন আচলতে গভমেণ্ট মেডিকেলত শোণিতপুৰত উপলব্ধ হৈ আছে এণ্টিভেনম। ওদালগুৰিৰ এই 5খনত আছে ওৰাং CHC, টাংলা CHC। টোটেল এই 5খন ওদালগুৰিত। তিনিচুকীয়াত টোটেল এই 4খনত উপলব্ধ LGB চিভিল হস্পিটেল, ডিগবৈ CHC, মাৰ্ঘেৰিটা FRU, চাপৰখোৱা FRU। কাছাৰৰ এই 7খনত আছে SM দেৱ চিভিল হস্পিটেল,
শিলচৰ মেডিকেল কলেজ টোটেলি 7খনত কাছাৰত উপলব্ধ এণ্টিভেনম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এই 3খনত উপলব্ধ আছে বৈতামাৰী BPHC বৈতামাৰী মহাত্মা গান্ধী মডেল হস্পিটেল বঙাইগাঁও CH আচলতে অসমৰ এইকেইখন জিলাৰ এইকেইখন গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম উপলব্ধ আৰু আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে মনত ৰাখিব অথবা লিখি ৰাখিব আৰু যিমান দূৰ পাৰি আপোনালোকে এই হস্পিটেলকেইখনৰ ফোন নম্বৰ সংগ্ৰহ কৰি ৰাখিব কিয়নো সৰ্বদংশন কৰা ব্যক্তিজনক যিমান পাৰি সোনকালে এণ্টিভেনম উপলব্ধ থকা হস্পিটেলত লৈ যোৱাটো নিতান্তই প্ৰয়োজনীয় আৰু কেতিয়াবা কি হয় কোনোবা এখন হস্পিটেলত আচলতে আপুনি এণ্টিভেনম উপলব্ধ থকা কোনোবা এখন হস্পিটেলত আক্ৰান্তজনক লৈ যোৱাৰ পিছতো এণ্টিভেনম উপলব্ধ নাই বুলি কৈ বেলেগ এখন হস্পিটেললৈ ৰেফাৰ কৰে যিহেতু সৰ্পদংশনৰ ফলাফল 3টা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আচলতে কোনবিধ সাপে দংশন কৰিছে আৰু কিমান পৰিমাণৰ বিষ আচলতে সেই দংশন কৰা ব্যক্তিজনৰ গাত এৰিছে আৰু সেই দংশন কৰা ব্যক্তিজনৰ স্বাস্থ্য এই 3টা কাৰকৰ ওপৰত ডিপেণ্ড কৰে যদি ধৰি লওক যে কোনোবা এজন ৰোগীক এডাল বিষাক্ত সাপে দংশন কৰিছে আৰু বিষৰ পৰিমাণো বহুখিনি এৰিছে আৰু সেই ৰোগীজনক হস্পিটেললৈ নি পোৱা সেই এণ্টিভেনম উপলব্ধ আছে বুলি কোৱা হস্পিটেললৈ নি পোৱা দেৰি কৰিছে তেনে ক্ষেত্ৰত কি হয় ৰোগীজনক এণ্টিভেনম দিলেও তেওঁক আচলতে বচোৱাটো বহু সম্ভৱ হৈ নুঠে কাৰণ এণ্টিভেনম দিয়াৰ পিছতো ৰোগীসকল কেতিয়াবা কি হয় ICUত গুচি যায় এটা ক্ৰিটিকেল ষ্টেজত গুচি যায় আৰু এনে ক্ষেত্ৰত ডক্টৰসকলে ৰিস্ক ল'ব নিবিচাৰে আৰু বেলেগ হস্পিটেললৈ ৰেফাৰ কৰে এই ক্ষেত্ৰত আমাৰ মানুহৰো ভুল আছে কিয়নো আমাৰ মানুহে যেতিয়া সৰ্পদংশন কৰা ব্যক্তি এজনক বেজৰ সৈতে চিকিৎসা কৰে তেতিয়া তাৰ ফলাফল যিয়ে নহওক কিয় পিছত যদি ৰোগীজনৰ মৃত্যু হয় তেতিয়াহ'লে বেজৰ বিপক্ষে একো মাত নামাতে কিন্তু যদি এখন হস্পিটেললৈ লৈ যায় আৰু হস্পিটেলত এণ্টিভেনম দিয়াৰ পিছত যদি ৰোগীজন আচলতে সুস্থ হৈ নুঠে তেওঁ যদি মৃত্যু হয় তেতিয়াহ'লে কি কৰে আমাৰ মানুহবোৰ হিংসাত্মক হৈ পৰে আৰু হস্পিটেলখন ভাঙি দিয়ে ডক্টৰৰ বিৰুদ্ধে আচলতে আক্ৰমণাত্মক স্থিতি লয় আৰু এই ক্ষেত্ৰত কি হয় ডক্টৰবোৰে সেইকাৰণে কিছুমান ৰিস্ক ল'ব নিবিচাৰে সেইকাৰণে বেলেগ হস্পিটেললৈ ৰেফাৰ কৰে আৰু কি হয় আমাৰ যিহেতু গ্ৰাম্য অঞ্চলত ডক্টৰসকলক সোনকালে বদলি কৰা হয় ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেললৈ বদলি কৰা হয় তেনে ক্ষেত্ৰত কি হয় কিছুমান আচলতে এণ্টিভেনম সম্পৰ্কে ঐক্য ভালদৰে নজনা আচলতে ডক্টৰো আহে মানে কাৰণ কি এণ্টিভেনম সম্পৰ্কে তেওঁলোকে শিক্ষা নোলোৱা ডক্টৰো থাকে আৰু সেই তেওঁলোকে কি হয় এই ৰিস্কটো ল'ব নিবিচাৰে আৰু এই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে আচলতে বেছি গুৰুত্ব সহকাৰে লোৱা নাই বিষয়টো কিন্তু 2018 চনতে বিশ্ব স্বাস্থ্য সংস্থাই এখন প্ৰতিবেদনত প্ৰকাশ পাইছিল যে মা মনসা পূজা কৰা এই ভাৰততে প্ৰতি বছৰে আচলতে সৰ্পদংশনৰ ফলত যি মৃত্যু হোৱাৰ সংখ্যা পৃথিৱীৰ ভিতৰতে আচলতে শ্ৰেষ্ঠ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ